পেট্ৰল আৰু ডিজেলৰ দাম একদম সমান হৈ গ'ল। ঠিকেই কৈছে, পেট্ৰল ডিজেল বাদ দিয়ক, আলুৰ দাম কিমান হৈছে জানে নাই? কিমান? এতিয়া 35 টকা কেজি। তেত চালা মই এই সংসাৰত জীয়াই নাথাকো বাপেকে। নামাৰিবা ৰ'বচোন, তোৰ দাখন লওক কি হৈছে তোৰ কোৱাচোন? কি কম, আজি এই লকডাউন, এই আপোনাৰ কৰোণা ভাইৰাছৰ কাৰণে আজি 4-5 দিন হ'ল মোৰ ল'ৰা ছোৱালীকেইটা ভোকত আছে। মই কাম কৰিবলৈ গ'লেও কাম নাপাওঁ। মই কি কৰিম মোৰ ল'ৰা ছোৱালীকেইটাক খুৱাম কওকচোন? মই আপোনালোকৰ ভৰি ক্ষমা কৰক। মই এই সংসাৰ কি কৰি থাকিম? গতিকে মোক মৰিব দিয়ক আপোনালোকে। বাৰে বাৰে মৰা কাপোৰখন নিচিনা এইবোৰ কি? ঐ দিহিঙা, ইয়াৰ বোলে খাব পৰা নাই ল'ৰা ছোৱালীকেইটা, দেহাটো দেখি তেনেকে নাই লগা। বল তোৰ ঘৰ ক'ত আছে, বল চাওঁ ল'ৰা ছোৱালী বল। কিমান খালি? মন নাই খোৱা চাগে, মন নাই বল যাওঁ বল বল খাবলৈ ভাত বল। बाबा की आनली भाई? बाबा की आनली? ৰচোন নাকান্দিবিচোন, আমি আহিছো যেতিয়া তোৰ গতৰ হয় নে নহয় সেইটোকে চাবলৈ নাকান্দিবি ৰচোন দেই দিহিঙীয়া। আপোনালোকে চাই লওক ছাৰ, আজি মোৰ ল'ৰা ছোৱালীকেইটাকে নাকান্দিবি হেৰি কৰ দিহিঙীয়া, বৰ দুখ কথা বুজিছে নে? কিবা এটা দিব লাগিব, দি থৈ যোৱা মোৰ বজাৰ কৰিব আছে। দিয়কচোন যদি কিবা এটা আনিছে আপুনি দিয়ক। চাওঁ দেই কি আছে, চাই লওক বজাৰলৈ ওলাই অহা মানুহ নহয়। দিয়ক আৰু কিবা এটা এইটো ল বজাৰ কৰিবি। ল'ৰা পোৱালিটোক ভালকে খুৱাবি। এ ৰ দিহিঙীয়া, ময়ো কিবা এটা ময়ো সেই বজাৰলৈ ওলাই আহা। এই আলু পিঁয়াজৰ দাম শুনি ভয় খালো নহয় বুজিছ। এ মোৰ খুচনিত এইটোহে আছিলে দেই, তই এইটো কিবা কিবি আনি ল'ৰাটোক দিবি, নিজেও খাবি আৰু কান্দি নাথাক। নাপায় হ'ব দে, নাথাকচোন হ'ব, আমি আহিলো। দিহিঙীয়া এই যাওঁ বল। দেখিছেনে দিহিঙীয়া? হয় গগৈ কওক। এই লকডাউন আৰু কৰোণা, এই কৰোণাতকৈ ডাঙৰ হৈছে এই ভোকটো। এই ভোকতহে মানুহ মৰিব বুজিছা? হয় ভোকতে মৰিব। হে ভগৱান, এই কৰোণাক যে আমাৰ ইয়াৰ পৰা লৈ যোৱাৰ প্ৰভু, গোটেই পৃথিৱীৰ মনুষ্য সমাজৰ কাৰণে এইটো এটা বৰ অহনি সংকেত আহিছে। বিভিন্ন বিপদ আপদে মানুহে আলৈ আথনি হ'বলগীয়া হৈছে। গতিকে এই কৰোণাটো প্ৰভু ভগৱান, মই পুনৰ তোমাৰ ওচৰত কাতৰ অনুৰোধ কৰিছোঁ যেন এই কৰোণা যেন ইয়াৰ পৰা লৈ যোৱা প্ৰভু, কৰোণা যেন ইয়াৰ পৰা লৈ যোৱা। ঠিকে কৈছে দিহিঙীয়া, ব'লক যাওঁ। সেই ঈশ্বৰে জানে আৰু অতি সোনকালে যাতে এই কৰোণাৰ পৰা আমাৰ মানৱ সমাজ মুক্ত হয় বুজিছে। ব'লক বজাৰখন কৰোঁগে, নহ'লে আকৌ নাপাম নহয়। এই সন্ধিয়া আকৌ হেৰি আছে নহয়, মোৰ শ্ৰীমতীয়ে মোক অৱস্থা বেয়া কৰিব আৰু সন্ধিয়া 7 বজাৰ লগে লগে কাৰফিউ। নমস্কাৰ, সকলোকে অনুৰোধ জনাইছোঁ আমাৰ এই ভিডিঅ'টি যাতে শ্বেয়াৰ, কমেণ্ট আৰু লাইক কৰি দিয়ে। মই নজৰুল হুছেইন, আৰু এইখিনিতে এটা কথা কৈ থ'ম যে কৰোণা ভাইৰাছ আৰু লকডাউন এইটো আমাৰ অতি দৰিদ্ৰ, দুখীয়া, মধ্যবিত্ত, নিম্ন মধ্যবিত্ত সকলোকে কোঙা কৰিছে। গতিকে আমি ঈশ্বৰকো খাটিছোঁ, আল্লাহকো খাটিছোঁ, যীশুকো খাটিছোঁ। আমি সকলো আমাৰ ইষ্ট দেৱতা আছে সকলোকে খাটিছোঁ যাতে কৰোণা ভাইৰাছটো আমাৰ সমাজৰ পৰা অতি সোনকালে যায় আৰু মানৱ জাতি অতি সোনকালে ৰক্ষা পৰে। নমস্কাৰ, মোৰ নাম শ্ৰী উৎপল দিহিঙীয়া। আমি
কেইজনমান লগ লাগি এই ভিডিঅ'টো বনাইছোঁ। এইখিনিতে হয়তো বহুতখিনি ভুল ক্ৰুটি ৰৈ যাব পাৰে, গতিকে আপোনালোকে সেইখিনিলৈ মন নকৰি আপোনালোকে আমাৰ এই ভিডিঅ'টি আপোনালোকৰ বন্ধুবৰ্গক, ঘৰৰ পৰিয়াল যিমান আছে সকলো লোকে যাতে শ্বেয়াৰ কৰে, লাইক কৰে। আৰু আমি অত্যন্ত দুখী, আমাৰ অসমত গোটেই বিশ্বত এই কৰোণা ভাইৰাছে অৱস্থা একেবাৰে বেয়া কৰি দিছে। বিশেষকৈ নিম্ন বৰ্গৰ যিখিনি খাটি খোৱা মানুহ, খেতি পথাৰ কৰি খোৱা মানুহ, তেওঁলোকৰ অৱস্থা একেবাৰে বেয়া হৈছে। মই এইটো নকওঁ যে উচ্চ শ্ৰেণীৰখিনিও তাতো ক্ষতিগ্ৰস্ত হৈছে, কিন্তু তেখেতসকল ভালে কুশলে খাই বৈ জীয়াই আছে। কিন্তু আমাৰ এই গাঁৱৰ অঞ্চলবিলাকৰ ৰাইজৰ বহুখিনি কষ্ট হৈছে, দিন হাজিৰা কৰি খাইছে, দিন হাজিৰা কৰিবলৈও নাইকিয়া হৈছে। গতিকে মানুহে আজিৰ নিচিনাকৈ আমাৰ ভিডিঅ'ত দেখুওৱা নিচিনাকৈ আত্মহত্যাও বহু জেগাত কৰিবলৈ বাধ্য হৈছে। গতিকে আপোনালোকে লাইক শ্বেয়াৰ কৰি আমাৰ ভিডিঅ'টিক গোটেই অসমলৈ বিয়পাই দি আমাকো উপকৃত কৰিব আৰু ৰাইজকো উপকৃত কৰিব বুলি মই বিশ্বাস ৰাখি মোৰ মন্তব্য সামৰণি মাৰিছোঁ। নমস্কাৰ। নমস্কাৰ, মোৰ নাম চেনাই দাস। আজি আমি এই কৰোণা ভাইৰাছ ওপৰত ভিত্তি কৰি, লকডাউনৰ ওপৰত ভিত্তি কৰি আজি আমি এই দিন হাজিৰা কৰি খোৱা মানুহৰ আজি যি অৱস্থা, যি জৰুলা অৱস্থা আজি লকডাউনে আৰু আপোনাৰ কৰোণা ভাইৰাছে কৰিলে, আজি সেই পৰ্যায় লৈ পেলাই আজি আমি এখন থুলমূলকৈ এটি থুলমূল ভিডিঅ' বনাই আমি সকলো ৰাইজক আজি আমি দেখাবৰ কাৰণে আগবাঢ়িছোঁ। ইয়াতে অনেকখিনি ভুল ভ্ৰান্তি হ'ব পাৰে, সৰ্ব ভুলৰ কাৰণে ক্ষমা কৰি যাতে আগলৈকে এইখিনি আমাক কৰিবৰ কাৰণে আপোনালোকে উৎসাহ উদ্দীপনা দি ৰক্ষা কৰি যেন সেয়ে আপোনালোকৰ চৰণত আশীৰ্বাদ কৰি মোৰ মন্তব্য